এইটো মনোক্লেট কবৰা হয়। নগাঁৱৰ পৰা মই ৰেস্কিউ কৰিছিলোঁ। মানুহৰ ঘৰৰ পিছফালৰ মটৰৰ ওচৰত যিটো ফ্ল'ৰ হয়, ফ্ল'ৰৰ তলত মানুহৰ ঘৰে আজি 5 দিনমান সাপটো ওলোৱা সোমোৱা কৰি থকা দেখা পায়। মোক খবৰ দিয়ে, ছ'চিয়েল মিডিয়াত মোৰ নাম্বাৰ পাইছিলে। খবৰ দিয়াৰ পিছত মই গ'লোঁ, গৈ পেলাই চালোঁ ফ্ল'ৰ ভাঙি পেলাই তলত এটা মনোক্লেট কবৰা মানে চকুৰি ফেটি আৰু 21টা কণী পাইছোঁ। মই সাপটো ৰেস্কিউ কৰি আমাৰ যি চালনা বনাঞ্চল পৰে, চালনা বনাঞ্চলত মই সাপ কণী সতে গছৰ ধুন্দত মই থৈ গুচি আহিছোঁ। কিমান কৰা মানুহৰ কাৰণে কিমান খবৰ সেইটো ওলাব হৈছে এইটো। এইটো মনোক্লেট কবৰা হয়। নগাঁৱৰ পৰা মই ৰেস্কিউ কৰিছিলোঁ। মানুহৰ ঘৰৰ